নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 2026 চনৰ আজিতো প্ৰথম দৌৰিছোঁ। আজি টাইমিঙত পাৰিছোঁ বাৰু, টাইমিংটো ঠিকে আহিছে। 2 ছেকেণ্ড বাঢ়িছে আগতকৈ, একো নাই। সেই 2 ছেকেণ্ডটো বাঢ়িব, মানে বঢ়া কমা হৈয়ে থাকিব, বাকী একো কথা নাই। বহুতে সুধি আছিল আছাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ কেতিয়া মুকলি হ'ব। মই এইখিনিতে সকলো কথা কৈ দিম আপোনালোকক। ভালদৰে ভিডিঅ'টো শেষলৈকে চাব। নতুন চেনেল, আপোনালোকে আগুৱাই নিব। বাকী আগৰ এটা চেনেল আছিলে, নিশ্চয় গম পাইছে। চেনেলটো ইমেইল আই ডি প্ৰব্লেমৰ কাৰণে মই তাত দিব পৰা নাই ভিডিঅ'। বাকী একো নাই, ইমেইল আই ডিটো ভাল হয়, তেতিয়া সেই তাতে চেনেলটোতে ভিডিঅ' আপলোড কৰিম, আপোনালোকক জনাম। বাকী যিটো কথালৈ আহিছোঁ তাত ক'ব বিচাৰিছোঁ যে বৰ্তমান নিশ্চয় গম পাইছে 16 জানুৱাৰীলৈকে আমাৰ আছাম পুলিচৰ ABUB পদ মুকলি হৈ আছে। নিশ্চয় গম পাইছে, তাৰ এপ্লাই চলি থাকিব। এপ্লাই শেষ হোৱাৰ পিছতে জানুৱাৰী মাহৰ শেষৰ ভাগলৈ আছাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিকেইটা পদ আছে সেই পদসমূহ মুকলি কৰি দিব। বৰ্তমান আছাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ পদটো নিশ্চয় গম পাইছে মুকলি হৈ আছে। 16 জানুৱাৰীলৈ লাষ্ট ডেট দিছে, নিশ্চয় গম পাইছে। বাকী সেইটোৱে কথা। আৰু বহুতে সুধি থকা কাৰণটো মই কৈ দিছোঁ যে ফৰেষ্টৰ হাইট আৰু চেজ অকণমান কম, আৰু লগতে বয়সটো অলপ বেছি, সেইকাৰণে পৰা সকলোৱে ফৰেষ্টৰ বাবে অপেক্ষা কৰি থাকে। নিশ্চয় মই গম পাইছোঁ, যিসকলে আছাম পুলিচ ABUB বাবে নৰখে সেই তেওঁলোকে মই নিশ্চয় গম পাইছোঁ। আৰু বহুতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদটো ভাল পায়। যি কি নহওক, ফৰেষ্ট গাৰ্ড নোলালেও AFPFৰ পদ মুকলি হ'ব, নিশ্চয় গম পাইছে। যোৱা বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে, নিশ্চয় গম পাইছে, আছাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 800 পদ মুকলি হ'ব বুলি। আপোনালোকে ধৰি লওক 1500ৰ পৰা 2000ৰ ভিতৰত আমাৰ সেই পদসমূহ মুকলি হ'ব। যদি ফৰেষ্ট গাৰ্ড আৰু পদ আহে তেতিয়াতো ভালেই কথা আমাৰ বাবে, নিশ্চয় গম পাইছে। সেইটোৱে কথা আপোনালোকক মই কৈ দিছোঁ। বাকী আপোনালোকে প্ৰেক্টিচ চলাই থাকক। জানুৱাৰী মাহৰ শেষৰ ভাগলৈ আমাৰ সেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো পদ মুকলি হ'বলৈ বাকী আছে সেই পদসমূহ মুকলি হ'ব। বৰ্তমান দৌৰিলোঁ, অলপ ভাগৰ লাগিছে। ভাগৰ লগাৰ পিছতো মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে। বৰ্তমান কুঁৱলী পৰি থকাৰ কাৰণে বেকগ্ৰাউণ্ডটো অলপ বেয়া হ'ব পাৰে, আপোনালোকে চলাই নিব। বাকী সেইটোৱে কথা আছিল, নিশ্চয় গম পাইছে। যিসকলে আছাম পুলিচৰ ABUB এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব। যদি আপোনালোকে নিজৰ মোবাইলত কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভালদৰে কৰিব, যাতে এবাৰ কৰাৰ পিছত আকৌ সেইখিনি আকৌ এপ্লাই কৰিব নোৱাৰে। নিশ্চয় সকলোৱে গম পাইছে। যদি আপোনালোকে আগতে কৰা আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে গম পাই চাগে কেনেকৈ এপ্লাই কৰিব লাগে। আৰু যিসকল নতুন তেওঁলোকক কৈছোঁ, ভালদৰে আপোনালোকে এপ্লাই কৰিব। বাকী ফিজিকেল টেষ্টৰ বাবে আপোনালোকে ৰানিং কৰি থাকক, লং জাম্প মাৰি থাকক আৰু চিন আপ মাৰি থাকক। বাকী সেইটোৱে কথা আছিল। এইবাৰো দৌৰি আছোঁ মই, আগৰ টাইমিঙতে মাৰি আছোঁ। আজি অকণমান বাঢ়ি গৈছে, কাৰণ জানুৱাৰীটো এনজয় কৰিলোঁ। আপোনালোকে নিশ্চয় সকলোৱে এনজয় কৰিছে জানুৱাৰীটো। এয়া ফিল্ডত দৌৰি আছোঁ। বাকী মোৰ লগৰকেইটাই জুই ফুৱাই আছে দৌৰি পিনি, মই এয়া ভিডিঅ' বনাই আছোঁ আপোনালোকৰ বাবে। বাকী এইটো এটা আপডেট, নতুন চেনেল, আপোনালোকে আগুৱাই নিব। 2026 বৰ্ষৰ প্ৰথমটো ভিডিঅ'। যি কি নহওক, ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক এটা কৰি থৈ যাব নাপাহৰিব। নিশ্চয় গম পাইছে, এইটো আছিলে এটা সৰু ভিডিঅ'। ধন্যবাদ।